আছো বৰ্তমান মই এখন গাহৰি ফাৰ্মত এয়া দেখিছে বৰ্তমান আপোনালোকে দেখিব পাইছে ভালকে কাম কৰিব লাগে হয় হয় কাম কৰিলেতো সদায়তো আপোনালোকৰ সাকসেছ হ'বই হয় হয় নিশ্চয় সৰুটাই কৰ্ম কৰি যাব লাগিব ধৰ্ম কৰিব লাগিব কৰিলে মানে আপোনালোকৰ সাকসেছ হ'বই এদিন নহয় এদিন হ'বই সেইটো কাৰণে আপোনালোকে কৰিব লাগে মানে এনে থাকিব নালাগে আৰু এনে থাকিব নালাগে মানে যিকোনো এটা এইটো যে গাহৰি ফাৰ্মে কৰিব লাগিব সেইটো কথা নহয় মানে যি কৰিব পাৰে ছাগলী গৰু কিবা পুহিব পাৰে হাঁহ ব্ৰইলাৰ এইবোৰ কিবাও পুহিব পাৰে তেওঁলোকৰ মনৰ ইচ্ছা যি পুহে আমি এখনে হৈছিলে প্ৰথম মই এনেকে বাঁহৰ বনাইছিলো আচ্ছা মানে পইচাটো এতিয়া অলপ কষ্ট মানে কম হয় এনেকে বন্ধুসকল আপোনালোকে যদি কম টকাই যদি বনাব বিচাৰিছে প্ৰথমতে এনেদৰে বাঁহেৰে গোটা গোটা বাঁহ দি পেলাই এনেকে দৰে বনাওক সৰুকে এখন ফাৰ্ম নমস্কাৰ বন্ধুসকল কি খবৰ মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো তো আজি বৰ্তমান আহিলো দেওঘৰীয়া গাঁৱৰ জেগালৈ তো আজি লগৰজনৰ বন্ধু ঘৰলৈ আহিলো তেওঁ এখন মানে গাহৰি ফাৰ্ম কৰিছে ব্যক্তিগতভাৱে নিজৰ তো আপোনালোকে দেখাবলৈ আহিলো গাহৰি ফাৰ্ম কেনেদৰে কৰিছে আৰু আপোনালোকৰ গাহৰি ফাৰ্ম বহুতকেইটা টিপছ আছে কেনেদৰে কৰিছে বহুতখিনি আপোনাৰ শিকা হ'ব এই ভিডিঅ'টোত গাহৰি ফাৰ্ম এখন কৰিবলৈ হ'লে কেনেদৰে আমি প্ৰচেষ্টা আগবাঢ়ি ল'ব লাগিব হাতত আৰু কেনেদৰে মানে এখন গাহৰি ফাৰ্ম কৰিব হ'লে সৰু মানে এটা মিনিমাম এমাউণ্টৰ পৰা আমি কাম কৰিব লাগিব এইখিনি কাম বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আহি পালো এই লগৰজনৰ ঘৰত দাদা নমস্কাৰ নমস্কাৰ আচ্ছা পানী মাৰি আছে দেখিছে বৰ্তমান দাদা আপোনাৰ নামটো কৈ দিব আমাৰ ৰাইজক নমস্কাৰ মোৰ নাম শ্ৰী অভিষেক বৰা আচ্ছা আচ্ছা বাৰু কৰ্মৰ মাজতে আপোনাৰ ডিষ্টাৰ্ব কৰা হ'ল বাৰু নাই কামখিনি কৰি আছে দাদা হেৰি এতিয়া বৰ্তমান আপোনাৰ জেগাত আহিলো মই দেওঘৰীয়া কি আছিলে জেগাটো এইটো আমাৰ এইটো দেওঘৰীয়া বুলিয়ে কয় দেওঘৰীয়া গাঁও হয় হয় এতিয়া বৰ্তমান আপোনাৰ গাহৰি কিমান পোহা হৈ আছে আৰু কেনেদৰে মানে আৰম্ভণি কেনেকৈ কৰিছিলে আমাৰ অডিয়েঞ্চত এইখিনি কথা অলপ গাহৰি আপোনাৰ মানে এনেকুৱা নহয় আপোনাৰ নিজৰ ওপৰত অলপ পইচা লাগিব লাগিব গাহৰি বিজনেছ কৰিবলৈ হ'লে মানে হয় আৰু ইভাগেতো লোন চোন ল'ব পাৰে আপোনালোকে লওঁ বুলি ক'লে বহুত আঁচনি আছে গাহৰি হেৰি কাৰণে মই এনেকৈ লোন চোন লোৱা নাই নিজৰ বিজনেছে নিজে মানে নিজৰ পইচাই কৰিছোঁ আচ্ছা আচ্ছা কি কৰিছোঁ নিজৰ মানে ব্যক্তিগত নিজৰ ব্যক্তিগত হয় আচ্ছা আচ্ছা আৰু ইভাগে ইমান মই মানে সিমান পুৰণা ফাৰ্মিঙো নহয় এতিয়া বৰ্তমান নতুন হৈ আছো হয় মানে আপোনালোকক বৰ্তমান ক'বলৈ কৈছোঁ যে উঠি অহা নতুন প্ৰজন্ম যাতে মই আপোনালোকক কৈছিলোঁ যে যিমানখিনি মোৰ ভিডিঅ' আপোনালোকে চাই আছে যদি মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে বৰ্তমান কৈছিলোঁ যে উঠি অহা নতুন প্ৰজন্মই এখন ভাল বা ব্যক্তিগতভাৱে এখন ফাৰ্মিং কৰক গাহৰি ফাৰ্ম বা যিয়ে বিজনেছ কৰক তো তাৰ এটা মানে উদাহৰণস্বৰূপে লগৰজনৰ ঘৰলৈ আহিলোঁ বৰ্তমান তেওঁ নিজে এটা উদাহৰণস্বৰূপে এখন মানে গাহৰি ফাৰ্ম কৰিবলৈ সক্ষম হৈছে এইখিনি কাম তো দাদা আৰু এটা বৰ্তমান সুধিবলৈ যাওঁ আমি এতিয়া বৰ্তমান গাহৰিত টোটেল কিমান আছে ইয়াত আমাৰ আছে ইয়াত আমাৰ মানে 15টা মান আছে এতিয়া বৰ্তমান গাহৰি আৰু এজনী আছে এইফালে দেখা দিব পাৰে হয় তাই এবাৰ বৰ্তমান ফাৰ্ষ্ট পোৱালি দিছে ফাৰ্ষ্ট পোৱালি দিছে ন ফাৰ্ষ্ট পোৱালি দিছে দেখা দিছে বৰ্তমান আমাৰ কেমেৰা পাৰ্চন আমাৰ বিদ্যুৎ গগৈ দেখাইছে বৰ্তমান এইটো বৰ্তমান কি প্ৰজাতি হয় এইটো আমাৰ হেমচাৰ হয় হেমচাৰ ন হেমচাৰ আমাৰ ক্ৰছৰ হয় আচ্ছা 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 এতিয়া বৰ্তমান এই পানী মাৰি থকা আছে মানে চাফ চিকুণ কৰি মানে আমাৰ 2 টাইম আমি চাফা কৰোঁ হয় ৰাতিপুৱা এবাৰ চাফা কৰি দিওঁ আচ্ছা আচ্ছা আৰু ৰাতি এবাৰ চাফা কৰি দিওঁ মানে অলপ দিগদাৰ হয় চাফা তাফা কৰিবলৈ আমাৰ দোকান এখন আছে হয় দোকানটো লাগি থাকিব লগা হয় দোকানটো লাগি থাকিব লগা হয় আহোঁতে দেখিছিলে তুমি দেখিছিলে দেখিছোঁ সেইটো কাৰণে অলপ দিগদাৰ হয় আৰু হয় এতিয়া বৰ্তমান আমাৰ অডিয়েঞ্চে জানিব বিচাৰিব যে তুমি গাহৰি ফাৰ্ম কৰি আছা বুলি জানিছোঁ তাৰ মাজতো মানে তুমি এখন বিজনেছো কৰি আছা ন তেন্তে আচ্ছা আচ্ছা এতিয়া বৰ্তমান ইয়াৰ তোমাৰ কি কি মানে প্ৰজাতি আছে বৰ্তমান মোৰ ইয়াত আপোনাৰ য়ৰ্কশ্বায়াৰ আছে আৰু হেমশ্বায়াৰ আছে হয় ইভাগে আৰু ইমান নাই আৰু এটা পাঠা মই ৰখাইছোঁ এইফালে আগত ঘৰতে প্ৰথম মানে ইমান পাঠাটো মই মানে বেলেগত পাইছিলোঁ এজনী মানে আইডিয়া নাছিলে প্ৰথম কৰোঁতে এতিয়া এইটো ঘৰতে নিজৰ পাঠা ৰাখাইছোঁ এইটো পাঠা আছে বৰ্তমান দেখাই দিয়া আৰু এই পোৱালিকেইটা মানে পোৱালিকেইটা আমাৰ এইজনী ভাগৰ আছিলে কিন্তু এতিয়া মানে গঁৰাল আৰু মানে সেইফালে বনাই আছোঁ দেখাই দিব পাৰিব আপোনালোকে আচ্ছা আচ্ছা তাত বনাই আছোঁ ইয়াত এইটো অলপ খাবলৈ দিগদাৰ হৈছে আৰু আচ্ছা আচ্ছা আৰু বৰ্তমান আমাৰ অডিয়েঞ্চে জানিব বিচাৰিব যে তোমাৰ ইয়াত দানা পানী কেনেধৰণৰ যোগান ধৰা হয় কিমান টাইম দানাটো আপোনাৰ পাৰ্কত বনাই দিব পাৰিলে বেছি ভাল হয় মানে ঘৰুৱা খাদ্যটো খুৱাব পাৰিলে বেছি ভাল আছে হয় আৰু ইভাগে মই কিনিও আনো দানাটো হয় কিনিও খুৱাওঁ আৰু ঘৰৰ দানাটো যিটো বনাওঁ সেইটো মিলাই দিওঁ আচ্ছা আচ্ছা এনেকৈ খুৱাই আছোঁ আৰু আচ্ছা আচ্ছা আৰু মানে নিজৰ আইডিয়াতে কৰি আছোঁ আৰু হয় ঠিকে কৰিছে এইখিনি কাম আৰু আমাৰ অডিয়েঞ্চে জানিব বিচাৰিব যে আৰু তুমি ইয়াৰ কিবা দৰৱ পাতি কেনেদৰে খোৱা হয় দৰৱ এইবিলাক আপোনাৰ ভিটামিন থাকে হয় ভিটামিন আৰু পেলু দৰৱ টাইমতে খাব লাগে আৰু আচ্ছা আচ্ছা ঠিকে আছে বৰ্তমান আৰু তো বন্ধুসকল আমাৰ এই দাদাজনে কেনেদৰে কামখিনি কৰি আছে দেখিছে আৰু এখন তেওঁ মানে ফাৰ্ম কৰি আছে সেইখনো আমি দেখাবলৈ আপোনালোকক গৈ আছোঁ বলক মই দেখাই দিম এখন আহক নেক্সট আমি দেখাবলৈ গৈ আছোঁ এইটো লোকেল লৈছোঁ এতিয়া বৰ্তমান এইটো বৰ্তমান পোৱালি এটা তেওঁ লোকেল হিচাপে মানে ঘৰ ৰাখিছে আৰু মানে ইয়াকো মানে দানা পানী দিয়ে বন্ধুসকল আমাৰ দাদাই দেখালে যে কেনেদৰে এখন ফাৰ্ম কৰিব লাগে প্ৰথমতে তুমি যেতিয়া মানে আৱিষ্কাৰ মানে বনাইছিলা গাহৰিখন এখন ফাৰ্মেদি তুমি প্ৰথম মই এনেকৈ বাঁহৰ বনাইছিলোঁ আচ্ছা মানে পইচাটো এতিয়া অলপ কষ্ট মানে কম হয় এনেকৈ বন্ধুসকল আপোনালোকে যদি কম টকাই যদি বনাব বিচাৰিছে প্ৰথমতে এনেদৰে বাঁহেৰে গোটা গোটা বাঁহ দি পেলাই এনেকৈ দৰে বনাওক সৰুকৈ এখন ফাৰ্ম আৱিষ্কাৰ কৰক
আৰু তাৰপিছত আপোনালোকে এনেকৈ দৰে ডাঙৰ মানে ইয়াৰ পৰা বিকি পিনি তেতিয়া আপোনালোকে বনাব পাৰিব প্ৰথমতে সৰু পৰাই কৰিব লাগিব হয় হয় তেওঁ আৰু এখন বনাই আছে এতিয়া মই এখন বনাই আছো এইফালে এখন আখলৈ আমাৰ কেমেৰা পাৰ্চন বিদ্যুতৰ সৈতে আহক এতিয়া মানে এইখিনি কাম লগোৱা নাই এইখিনি বৰষুণ দি আছে কাৰণে কাম লগোৱা নাই আচ্ছা আচ্ছা এইটো বনাই আছে এইফালে তো বন্ধুসকল দেখিছে এখন বৰ্তমান এখন ডাঙৰ ফাৰ্ম হৈ হ'বলৈ গৈ আছে আৰু তোমাৰ কিমান লাগিব এখন বনাওঁতে তোমাৰ এইটো মই টোটেল বাজেটটো আপুনি যেতিয়া হ'ব তেতিয়া মই কৰিব পাৰিম মানে আপোনাৰ 1 লাখ টকাৰ ওচৰা-ওচৰি হৈছে 1 লাখ টকাৰ ওচৰা-ওচৰি ন 1 লাখ টকাৰ ওচৰা-ওচৰি এখন ডাঙৰ ফাৰ্ম হ'বলৈ গৈ আছে তোমাৰ দেওঘৰীয়া গাঁৱৰ জেগাত এখন দেখাইছে বৰ্তমান আমাৰ নাজিয়াৰ এলেকাৰ মাজতে আছে এইকেইটা ৰুম বনাইছে এইকেইটা মানে অলপ এইখিনি বৰষুণ দি আছে কাৰণে কাম হোৱা নাই হয় হয় বাকী এইফালে আমাৰ ইয়াত তিনিটা ৰুম বনাইছো তিনিটা বনাইছো আৰু এইকেইটা মানে ডাঙৰকে থাকিব এইকেইটা ৰুম মানে হোৱাগে নাই এইটো যেতিয়া মানে ফাইনেলি হ'ব পুৰা ফুল হ'বগে এতিয়া মানে বাজেটটো হ'ব মানে কিমান হ'বগে এতিয়ালৈকে মিস্ত্ৰী 1 লাখ টকা হৈছেগে আৰু হয় হয় তো বন্ধুসকল দেখিছে আমাৰ এজন নতুনকৈ উঠি অহা প্ৰজন্মই এখন মানে সৰু মানে ব্যৱসায়ত মানে কাম কৰি মানে কিমানখিনি মানে আগবাঢ়িবলৈ চেষ্টা হৈছে আমাৰ নতুনকৈ উঠি অহা প্ৰজন্মক এইখিনি তুমি আৰু কি ক'ব আগবাঢ়ি আহিব আৰু কি কম নোৱাৰো মানে ক'ব লাগে আপোনালোকে ভালকে কাম কৰিব লাগে কাম কৰিলেতো সদায়তো আপোনালোকৰ ছাকচেছ হ'বই সৰু পৰাই কৰ্ম কৰি যাব লাগিব কৰ্ম ধৰ্ম সেইটো কৰিব লাগিব কৰিলে মানে আপোনালোকৰ ছাকচেছ হ'বই এদিন নহয় এদিন হ'বই সেইটো কাৰণে আপোনালোকে কৰিব লাগে মানে এনেই থাকিব নালাগে আৰু মানে যিকোনো এটা এইটো যে গাহৰি ফাৰ্মে কৰিব লাগিব সেইটো কথা নহয় মানে যি কৰিব পাৰে ছাগলী গৰু কিবা পুহিব পাৰে হাঁহ ব্ৰইলাৰ এইবোৰ কিবাও পুহিব পাৰে তেওঁলোকৰ মনৰ ইচ্ছা যি পুহে আৰু তুমি গাহৰি ফাৰ্মৰ লগতে জড়িত হৈছা আৰু বেলেগ কিবা কিবি মোৰ ইভাগে এটা বাগান এনে আছে অলপমান আৰু ঘৰতে তাৰপৰা এইফালে দোকান আছে সেনেকে আছো এতিয়া বৰ্তমান তো প্ৰথমতে আপোনালোকে দেখিছে বৰ্তমান এজন নতুনকৈ উঠি অহা প্ৰজন্মই যেনেদৰে আপোনাৰ এখন সৰু গাহৰি ফাৰ্মৰ পৰা কিমান এখন ডাঙৰ পৰ্যায়লৈ মানে গতি কৰিছে তো আপোনালোকে এনেদৰে কৰক তো আগবাঢ়ি আহক তাকে আমি কামনা কৰিলোঁ তো দাদা ইমানখিনি আপুনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিলে থেংক ইউ তো বন্ধুসকল আজি ভিডিঅ'টো ইমানটো সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু দাদাজনক হ'লে পটককৈ মানে গুচি আহিলোঁ মানে গম নাপাওঁ তেওঁ কামত ব্যস্ত হৈ আছে তেওঁ মানে ব্যস্ততাৰ মাজতো আমি অলপ ডিষ্টাৰ্ব কৰাৰ নিচিনা হ'ল তো তেওঁ মানে যিমানখিনি মানে পাৰে দেখা হৈছে আপোনালোকক আৰু ভিডিঅ'টো মানে বেছি মানে দীঘল নকৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকক শ্বৰ্ট কৰিলোঁ ভিডিঅ'টো দেখাবলৈ আৰু গাহৰি ফাৰ্মৰ ওপৰত আপোনালোকক যিমানখিনি মানে নলেজ দিলোঁ এইখিনিৰ পৰা আপোনালোকে এখন ফাৰ্ম মানে কৰিব পাৰিব তো দাদাজনক আমি বহুত বহুত ধন্যবাদ জনালোঁ ইমানখিনি সময় দিয়াৰ কাৰণে তো আজি ভিডিঅ'টো ইমানটোতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদি নতুনকৈ মোৰ চেনেললৈ আহিছে আপোনালোকে প্লিজ আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ ৰাখিলোঁ আজি ভিডিঅ'টো ইমানটো ভাল লাগিছে জয় অসম।